নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে ৰিংকু শইকীয়া চেনেলটোলৈ পুনৰবাৰ সাদৰেৰে স্বাগতম জনাইছো। আজি আপোনালোকৰ মাজলৈ মই লৈ আহিছো মোৰ এক সৰু কাহিনী, এটি শিক্ষামূলক কাহিনী আমাৰ মাষ্টৰনী বাইদেউ। আহকচোন আমি সকলোৱে আজি এই কাহিনীটো উপভোগ কৰোঁ। কোনটা কথা কৈছো ছাত্ৰ ছাত্ৰীবোৰ আহিলে চাগে। নমস্কাৰ নমস্কাৰ, আহিলা সকলোৱে? কৃষ্ণ, আজি মোৰ গাড়ীখন অকণমান দেৰি হৈ গ'ল, তথাপিও ন তোমালোকে চাওঁ 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 সকলো আহিছে ন? চেংচাং আহিছা? কিমান পিছত বহি আছা? এইপিনে আহাচোন, আহা 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 আহা। ইয়াত পিছত নবহে নহয়, উঠা উঠি দিয়া, আহা আহা উঠি দিয়া। ভাল ল'ৰা দেই। চাওঁ তুমি ইয়াত বহা, ইয়াত বহা দেই। তুমি উঠি দিয়াচোন মা, তুমি তালৈ যোৱাচোন। আহা পিহু, পিহু ইমান পিছত গ'লে আমি ৰেলগাড়ী খেলি খেলি যাম দেই, আমি ৰেলগাড়ী খেলি খেলি যাম। বহা। তাৰপিছত তুমি অকলে আছা ন? তুমি এটা কাম কৰা, তুমি এলা সুস্মি আহা, মন মাৰি আছে আজি ছোৱালীজনী, কিয় মন মাৰি আছে? আহাচোন যোৱা, এইখিনি বহাচোন। আৰু পিলপিলি তুমি ইয়ালৈ আহা, অকণমান তুমি অকণমান কিনাৰলৈ আহা। উৎপল আহিছা? অকণমান কিনাৰলৈ আহা। তোমালোকে দুজনী অকণমান পাতল হোৱা। এতিয়া সাজু ন? তোমালোকে ভাত পানী খাইছা নাই? ভাত পানী খাইছা? ঘৰৰ পৰা আহোঁতে কি খাইছা? তুমি ঘৰৰ পৰা ভাত খাই আহিছানে? আহিছা? চেমচাং খাই আহিছা ন? পুষ্পা ভাত খাই আহিছা? সকলোৱে খাইছানে? সুস্মি তুমি ভাত খাই আহিছা? নাই খোৱা? মন মাৰি আছে ছোৱালীজনী, কিয় খোৱা নাই? চাওঁ চাওঁ ছোৱালীজনী কিয় মন মাৰি আছে, তুমি কি মনটো মাৰি আছা মা? চাউল নাই? হয় নেকি? তোমাৰ ভোক লাগি আছে? তোমালোকৰ বিদ্যালয়ত ভাত বনাইছে নহয়, ৰান্ধনী বাইদেৱে, ৰমেলা বাইদেউ আৰু দিদি বাইদেৱে ভাত বনাইছে নহয়। তে আমি দুপৰীয়া ভাত খাব পাৰিম ন? তুমি কি খাই আহিলা এনে? পানীয়ে খাই আহিছা? মই বিস্কুট কেইটামান আনি থৈছো, তোমাক দিম দিয়া, খাবা দেই। আৰু দুপৰীয়া ভাত খাবা, ভাত বনাইছে নহয় ৰান্ধনী বাইদেৱে। দিয়া হ'ব দিয়া। কি কৈছা? পুষ্পা তুমি খেলিবলৈ উৎপাত কৰি আছিলা? খেলি আছিলা মানে? কিয় উৎপাত কৰিছা? উঠাচোন, বহি কথা নকয় নহয় মা। আমিতো সদায় খেলো, আকৌ মন গৈছে? তোমালোকৰ সকলোৱে মন গৈ আছে নেকি বাৰু? কালি খেলাখিনি আকৌ খেলিব মন গৈছে নেকি বাৰু? জুতি কোৱা মই হয়, ঠিক আছে। তেনেহ'লে আমি কালি যেনেকে খেলিছো, আগতে যেনেকে খেলিছিলো, আজি আকৌ খেলিম দেই। হ'ব হ'ব, ঠিক আছে। উঠাচোন, আহাচোন পুষ্পা আহা, উৎপল আহা, তুমি আহা। হ'লে আমি কালি খেলা খেলটো খেলিম। কিমান ভাল লাগিছে কালি খেলা খেলটো ন? হয়নে? সকলোৱে ভাল লাগিছিলে? চেমচাং ভাল লাগিছিলে ন? আমি খেলিম দেই। তোমালোকে ধুনীয়াকে লাইন হৈ নহয় শাৰী পাতি লোৱা, হেৰি লৈছা। এতিয়া মই তোমালোকক ক'ম, মই তোমালোকৰ দেউতা, মা নহয় দেউতা দেই। তোমালোকে আছে মোৰ ল'ৰা ছোৱালী, আমি খেলটো খেলিম যে, সেইকাৰণে দেই। ৰ'বাচোন, কালি যে আমি ফটো উঠিছিলো তেনেকে আকৌ উঠিম, কিন্তু আমি খেলটো খেলি লওঁ। সেইটো কি জানা? তোমালোকৰ এটেণ্ডেঞ্চ। আজিকালি তোমালোকৰ বহীত আমি ৰেজিষ্টাৰ নকৰোঁ যে, ৰিংছ এপতহে কৰোঁ মোবাইলত। সেই পিছত আমি কৰিম দেই, তোমালোকক সেয়া ফটো উঠাই আমি এটেণ্ডেঞ্চ কৰিম। এতিয়া আমি খেলটো খেলি লওঁ ন? গান গাবা? হ'ব, আমি খেলটো খেলি লওঁ, তাৰপিছত আমি গান গাম দেই। আজি এনেও শনিবাৰ হয় নহয়? আমাৰ আজি গান, নাচ, কুইজ, কবিতা, খেল, ছবি অঁকা ঢেৰ কৰিম, হয়নে? ঠিক আছে। মই তোমালোকৰ কোন? দেউতা। মোৰ নাম কি জানানে? সূৰ্য। মোৰ নাম কি? সূৰ্য। সূৰ্যই আমাক কি দিয়ে বাৰু? পোহৰ দিয়ে নে? আমি ইমান গৰম পাওঁ, ক'ৰ পৰা পাওঁ? সূৰ্য। আৰু তোমালোক হৈছা মোৰ ল'ৰা ছোৱালী। তোমালোকে মোৰ কি? ল'ৰা ছোৱালী নহয়, তোমালোকে মোৰ পৰিয়াল দেই। এতিয়া মই তোমালোকক নাম দিম হা, তোমালোকক মই নাম দিম। তাৰপিছত তোমালোকৰ নামখিনি মই দি দিওঁ। এইটো মোৰ নাম, দেখিছা? সূৰ্য। মোৰ নাম সূৰ্য। তাৰপিছত তোমালোকক মই দিম
চাই থাকা কাকি দিও মই নাম চাই থাকা এইটো লোৱা এখন ধৰাচোন তুমি এনেকৈ ধৰি থাকা দেই এইটো তাৰপিছত তোমাৰ নাম কি দিলো জানানে বুধ তোমাৰ নাম দিলো বুধ দেই তাৰপিছত এইখন তোমাক দিলো তোমাৰ নাম পৃথিৱী এইয়া তোমাক দিলো তোমাৰ নাম হৈছে শুক্ৰ এনেকৈ লোৱা তোমাৰ নাম হৈছে কি শুক্ৰ তাৰপিছত তোমাক দিলো মই শনি তোমাক দিলো মই কি শনি তোমাৰ নামটো শনি দিলো দেই আৰু তোমাৰ নাম দিলো মই মংগল এইটো মংগল এইখিনি থাকা তুমি তাৰপিছত তোমাক দিলো মই ইউৰেনাছ তোমাৰ নাম কি আমাৰ সুস্মিৰ নাম ইউৰেনাছ দেই ছোৱালীজনী ভোক লাগিছে মই ভাত খাব দিম দেই নেপচুন তোমাৰ নাম কি নেপচুন ইমান ধুনীয়া নাম দিছো ন মই তোমালোকক আৰু তোমালোকৰ নামকেইটা পিছত দিম দেই এইখিনিতে তোমালোকে বিচাৰি থাকা তাৰপিছত এতিয়া আহাচোন আমাৰ বুধ এইখিনি থাকক শুক্ৰ ইয়াত থাকা পৃথিৱী ইয়াত থাকা বৃহস্পতি ইয়াত থাকা ধুনীয়াকৈ আছেনে তোমালোকৰ নিজৰ নিজৰ নামখিনি লিখিলা তাৰপিছত মই হৈছো ঘৰত আমি ঘোঁৰা খেলটো অকণ খেলি লওঁ মই অকণ খেলা মইনাহঁতে পিৰিত পাকাত চাহ এইখিনি থাকা বুধ চোৱাচোন তোমালোকে মই হৈছো সূৰ্য ন আৰু বুধটো ক'ত আছে বাৰু বুধটো সূৰ্যৰ ওচৰত আছে নে নাই আছে বা সূৰ্যৰ ওচৰত কি আছে বুধ আছে তাৰপিছত তুমি আছিলা শুক্ৰ আৰু তুমি হৈছে পৃথিৱী এতিয়া তোমাৰ ওচৰত কোন আছে পৃথিৱীৰ ওচৰত শুক্ৰ আছে কোন আছে শুক্ৰ মই হৈছো সূৰ্য দেউতা তোমালোকৰ হয়নে যে মোৰ দেউতাজনৰ ওচৰত কোন আছে এইটো মোৰ অকমানি ল'ৰা যে বুধ আছে ন আৰু তোমাৰ পৃথিৱীৰ ওচৰত কোন আছে শুক্ৰ ডাঙৰ কোন বৃহস্পতি ডাঙৰ গড় কিন্তু আমাৰ বৃহস্পতিজনী একদম খিনমি নাও একো নাই ন ডাঙৰ গড়টো কোন হৈছে বৃহস্পতি তাৰপিছত আমাৰ মংগল ঘৰত লগাই আছে সেয়া মংগল তাত চোৱা দেখিছা গতিকে তোমালোকে চোৱাচোন এইবিলাক চোৱা বুধ এইফালে চোৱা এতিয়া তোমালোকক এই বুধ এই শুক্ৰ এই পৃথিৱী মংগল বৃহস্পতি শনি ইউৰেনাছ নেপচুন তোমালোকে কি আছিলে ইউৰেনাছ ন আমি গোটেইকেইটা মিলি কি হৈছো এটা এটা মোৰ আমাৰ এইটো জেগাত হে হৈছে মোৰ চাৰিওফালে তোমালোকে ঘূৰিব লাগে ন ঘূৰি থাকিব লাগে ঝাপ 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 ৰেলগাড়ী যায় মইনাহঁতে দবাত পঠি কৰিম বাবা আমি খেলটো খেলি লওঁ তাৰপিছত আকৌ গান গাম নাচিম ফূৰ্তি কৰিম দেই তাৰপিছত আমাৰ কি হ'ল চোৱাচোন মংগল কেনেকুৱা দেখিবলৈ লাগিছে চোৱা মংগল কেনেকুৱা মংগল ৰঙা ন তাৰপিছত চোৱা শনি কেনেকুৱা কোন আছে কোন আছে ডাঙৰ কোন বৃহস্পতি ডাঙৰ কোন বৃহস্পতি আৰু আঙুঠি পিন্ধা এটা আছে নহয় শনি ইমান ধুনীয়া আঙুঠি পিন্ধি থাকে ন হয়নে তেতিয়াহ'লে তোমালোকে আৰু এটা কথা কওঁ দেই তোমালোকে জানাই কথাটো তুমি কোন আছিলা পৃথিৱী আমি য'ত থাকো কি কয় এখন পৃথিৱী কি আছে মানুহ আছে জীৱ জন্তু আছে গছ গছনি আছে হয়নে মানুহ থকা জীৱ জন্তু থকা গছ গছনি থকা এই গছটো হ'ল পৃথিৱী আমি যে পৃথিৱী থাকো হয় নহয় তেতিয়াহ'লে আজিৰ পৰা বুজিলে ৰং লাগি আছে কোনে ৰং লাগি ঠিক আছে আমি গান গাম বাৰু মই এতিয়া কি শিকিলো আমি এইটো কৈ দিছো গান গাম দেই গান গাম ৰবা সৌৰজগতৰ কথা ন আমি সৌৰজগতৰ কথা ভাল লাগিছে হয় নেকি ঠিক আছে এতিয়া আমি গান গাবলৈ বৰ কৈ আছো নহয় আমি গান গাম দেই ইমান ভাল লাগে ন গান গাই নাচি খুব ভাল লাগে ন দিয়া আমি আকৌ কাইলৈ খেলিম দেই এইটো চাং কেনেকুৱা লাগিলে ভাল লাগিছে ঠিক আছে আমি কাইলৈ আকৌ খেলিম দেই বিহু এইটো কি ফুল বিহুখন এইটো ফুল ধুনীয়া লাগিছে চেমচাং ধুনীয়া লাগিছে কেইটা আছে চোৱাচোন ফুল কেইটা আছে চোৱাচোন এটা নটা নেকি দুটা চোৱাচোন কৈ যোৱা কোৱাচোন দুইটা এইটো কেইটা তিনিটা এইটো চোৱা চাৰিটা এটা কেইটা হ'ল পাঁচটা তাৰপিছত চোৱা ছয়টা তাৰপিছত চোৱা
নম্বৰ ইংৰাজী 2 অসমীয়া 2 ইংৰাজী 2 যোৱা চেমচাং আহা আহা তোমাৰ হাতত থকা ফুলপাহ লৈ আহা 3 ইংৰাজী 3 অসমীয়া 3 ইংৰাজী 3 তুমি যোৱা আহা তোমাৰ হাতত কি 4 অসমীয়াত 4 এতিয়া আমাৰ ইয়াত ফুল কেইটা আছে 10 অসমীয়া 10 ইংৰাজী 10 মানে চোৱাচোন ইয়াত কি কালাৰ আছে হালধীয়া কমলা কি কালাৰ আছে কি ৰং আছে হালধীয়া কমলা আমি যাওঁ শাৰী শাৰী 1 2 3 4 আমি যাওঁ শাৰী শাৰী 5 6 7 8 5 6 7 8 গীত গাই গাই নাচ গীত গাই গাই নাচ 1 2 3 4 আমি যাওঁ শাৰী শাৰী 1 2 3 4 আমি যাওঁ শাৰী শাৰী অকণমানি ইৰামন অকণমানি মোৰ আইতা চকুৰ মণি আচলৰে ধন মোৰ নাম আইমণি ভাই মোৰ নাম আইমণি ভাই মোৰ খেলা ধূলা কৰি আমি পঢ়া দিওঁ মন খেলা ধূলা কৰি আমি পঢ়া দিওঁ মন অকণমানি ইৰামনি অকণমানি মোৰ আইতাৰ চকুৰ মণি আচলৰে ধন মোৰ নাম আইমণি ভাই মোৰ কৰি আমি পঢ়া দিওঁ মন দেওবাৰ সোমবাৰ আৰু মংগলবাৰ বুধবাৰৰ পিছতে বৃহস্পতিবাৰ শুক্ৰবাৰ শনিবাৰ এই সাতবাৰ বাৰ শনিবাৰ এই সাতবাৰ বাৰবোৰৰ নাম বাৰু মনত নাই বাৰবোৰৰ নাম বাৰু মনত নাই দেওবাৰ সোমবাৰ আৰু মংগলবাৰ এই তোমালোকৰ এজনী বাইদেউ আহিছে নহয় হয় বাইদেউ আজি মই অকলে মানে আমাৰ হেড বাইদেউ ভেকচিনৰ ডিউটি গৈছে আজিকালি দেখোন কৃষকসকলক এইবিলাক কামত লগাবলৈ লৈছে হয় দিয়ক কি ক'ব আৰু এনাৰ্জি হ'লে দেখুৱা দেৰিলে হ'লে আৰু এতিয়া অকলেই মানে চলাই থাকিব লাগে আৰু নহয়নে আৰু অকলে যেতিয়া চলাওঁ অলপ কষ্ট হয় অকলেতো ইমানখিনি গোটেইকেইটা ক্লাছ কৰাটো টান হয়তো হয় প্ৰতিটো বিষয় তেওঁলোকৰ বেলেগ হয় যেতিয়া কষ্ট হয় আমি হেৰি যে মই আজি মানে বেংকলৈ যাবলৈ আহিছিলোঁ আপুনি বাইদেউসকলেতো কি কৰি আছে বোলো অকণমান চাই যাওঁ ভালেই কৰিলে আপুনি দুদিনমান অহা নাছিলে ন গা বেয়া হৈ আছিলে তাৰপিছত আমাৰ এই সদস্যখিনি পঠাইছিলোঁ সিহঁতে অহা নাই চাগে তেওঁলোকে অহা নাই মানে কি হ'ব আৰু সিদিনাখন মই বাইদেউ এগৰাকীক ৰাস্তাত লগ পাই সুধিছিলোঁ যে বাইদেউ আপুনি কিয় স্কুললৈ এপাৰ পৰা অহা নাই এইকেইদিন বোলে নহয় বাইদেউ আমি এতিয়া হাজিৰা কৰিবলৈ যাওঁ যে আপোনালোকৰ স্কুলত গ'লে আকৌ আমাৰ হাজিৰা কৰা পইচাখিনি নাপাওঁ নহয় ক'লে
চৰকাৰেও একো এটা সুবিধা দিয়া নাই এনেকুৱা ধৰণৰ কথা কিছুমান ক'লে আৰু সেইটো কিন্তু হয় দেই আমাৰ তাত কিন্তু আমাৰ মানে হেৰিটোৰ ভিতৰত SMC মানুহখিনিৰ ভিতৰত মাজে মাজে আলোচনা হয় এইটো কথা কাৰণ কি হৈছে সকলোৱে ধৰক অভাৱী মানুহ হয়নে আমাৰ গাঁওখনৰ যিমানখিনি মানুহ আছে অভাৱী সকলোৱে মানে কাম নকৰিলে হাজিৰা নকৰিলে খাবলৈ নাপায় দেই আজি এতিয়া তেওঁলোকে যদি এদিন ইয়ালৈ আহে তেওঁলোকৰ এদিনৰ হাজিৰা ক্ষতি হৈ যায় কিন্তু সেইটো আচলতে চৰকাৰৰ ফালৰ পৰা কিবা এটা সুবিধা দিব লাগিছিল কিছুমানে সকলোৱে যদি পায় হয়নে তেতিয়াহ'লে SMC মানুহখিনিকো কিবা এটা হ'লেও চৰকাৰে সুবিধা দিব লাগিছিল তেতিয়াহে সকলোৱে আহিবলৈ মানে ইচ্ছা কৰিলে হয় নহয় নিজৰ কাম ক্ষতি কৰি এতিয়া কোনে আহিব সেইটোৱে কথা এতিয়া তেওঁলোকক বুজাওঁ তেওঁলোকে তেনেকুৱা ধৰণে কথা কয় আৰু কথাটো হয়ে দিয়কচোন বাৰু তেওঁলোকে কিবা এটা পালে চৰকাৰৰ পৰা তেওঁলোকে আহিবলৈ ধৰক কুণ্ঠাবোধ নকৰিলে হয় তথাপিও এতিয়া মাজে মাজে আহে আৰু সদায় আহিব নোৱাৰে কি কৰিব আৰু উপায় নাই তেনেকৈ চলিব লাগিব নহয় এতিয়াহে দেখিছোঁ ৰুমটো বৰ ধুনীয়া লাগিছে হয় দিয়ক কেতিয়া কৰিলে এইবিলাক আজি অলপ দিন হৈছে সেই এতিয়া চৰকাৰ কৈছে যে আমাৰ অফিচে খুব মানে কমানখিনিতো বহুত ধুনীয়া ৰংচনীয়া কৰিব লাগে কাৰণ শিশুখিনিয়ে যাতে ৰংটো সোমালে তেওঁলোকৰ মনটো ভাল লাগে বিদ্যালয় আহিবলৈ আগ্ৰহ হয় সেইকাৰণে ওপৰত কিন্তু কৰা আছিলে এতিয়া নতুনকৈ কৰা হৈছে আৰু কেইটামান আছে কৰিবলৈ লাহে লাহে হৈছে বহুত ধুনীয়া লাগিছে দেই হয় দিয়ক ভাল লাগিছে ল'ৰা ছোৱালীবিলাকে আহি মানে ভাল পাব দেখি নহয়নে আৰু চাই দিব বাইদেউ আৰু এটা কথা কওঁ আপোনাক মানে নতুন এডমিশ্যন আহিছে দেই 3জন নহয় 5জন হৈছে এবাৰ 5জন আহিছে হয় হয় ভাল লাগিছে মোৰ ভাল লাগিছে খুব কম আহা যদি পিনে আহাচোন এলিনা কিয় অহা নাই হয় নেকি কেনেকুৱা কথা ঠিক আছে তুমি যোৱাচোন কিন্তু বাইদেউ চাওকচোন এতিয়া এইটো এতিয়া হেৰি নহয় ইয়াত পঢ়ি থকাৰ পিছত আকৌ ইংলিছ মিডিয়ামত কিয় লৈ গ'ল নাজানো নহয় কিবা গম পাইছে নেকি মই একো গম পোৱা নাই এটা কাম কৰিম নেকি আজি মই যামচোন বাৰু কিয় ইংলিছ মিডিয়ামত আমাৰ এনেকৈ অসমীয়া মিডিয়ামত ইংলিছো শিকোৱা হয় অসমীয়া শিকোৱা হয় আৰু ইমান কষ্ট কৰি আছোঁ তেওঁলোকৰ কাৰণে যদি তেওঁলোকে বুজি নাপায় লোকক দেখাত দেখি দিব বিচাৰিছে তেতিয়াহ'লে বাৰু ঠিক আছে মই বুজাম আৰু বাইদেউ আপুনিও এবাৰ বুজাই দিবচোন ঠিক আছে আজিকালি মানে কি হৈছে জানে কিছুমান দেখাক দেখি একো নাজানা মানুহেও গাৰ্জেনখিনিয়ে ধৰক একো নাজানে তথাপিতো দেখাক দেখি কিছুমানে মানে একেবাৰে সেইটো ষ্টাইল লৈছে মানে যে ইংলিছত দিলেহে ভাল হ'ব অসমীয়া দিলে বেয়া হ'ব হয়নে সেইটো হ'বলৈ ধৰিছে তেতিয়াহ'লে মই গৈ থাকোঁ বাইদেউ তাৰপাছত আপুনি ছুটি দি যাব আৰু তাৰপাছত তোমালোকে থাকা দেই ঠিক আছে তোমালোকে পঢ়িবা দেই তোমালোকে পঢ়িবা মই আকৌ আহিম কালিলৈ আকৌ আহিম দেই তোমালোকে ৰান্ধন বাইদেৱে যে ভাত দিলে আমাৰ বৈধান যাম নাই খালা দিয়া না আৰু শুনা তোমাক চাউলৰ এখন দেই কৈছে আৰু তোমালোকে খালা নে খালা নহয় খালো দেই ঠিক আছে আৰু এটা কথা কওঁ শুনা এতিয়া প্ৰায় 2টা বাজিবই আৰু আজি ইয়াত তোমালোকৰ গাঁৱৰ মানুহখিনিয়ে ভেকচিন ল'ব আমি যে কৰোণা ভেকচিন লৈছিলোঁ মই যে লৈছিলোঁ কৰোণা ভেকচিন তেনেকৈ কৰোণা ভেকচিন ল'বলৈ আহিব কালিকৈ ডক্টৰসকলে আহিছিলে আলোচনা কৰি গৈছে গতিকে ইয়াত আহিব ইতিমধ্যে অলপ আহিছে অনুষ্ঠিত হ'ব ন সেইকাৰণে তোমালোকক ভেকচিন দি দিম দেই আৰু তোমালোকৰ মা দেউতাহঁতো আহিব চাগৈ হাতখন চবেই বুকুত দিয়া এনেকৈ দিয়া সকলোৱে দিছেনে মোৰ হাতখন কাৰণ ভালকৈ থিয় হয় নমস্কাৰ যোৱা দেই যোৱা হ'ব যোৱা কালিলৈ আকৌ ধুনীয়াকৈ আহিবা দেই মই কালিলৈ তোমালোকলৈ কনটেক্ট লৈ আহিম নমস্কাৰ কালি আহিবা দেই বলা 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 মই এলিনাহঁতৰ ঘৰতে সোমাই যাওঁগৈ এবাৰ মা এলিনা মা বাইদেউ নেকি বাইদেউ আপুনি আহিছে বাইদেউ মই স্কুলৰ পৰা বাহিৰে বাহিৰে আপোনাৰ ঘৰলৈ আহিলোঁ বহিবি বাইদেউ ক'ত বহিবি বাইদেউ ইমান লেতেৰা হৈ আছে নালাগে বাইদেউ ইয়াত বহিব নালাগে আমাৰ মালিকৰ তাতে বহিবি পা বাইদেউ লেতেৰা ক'ত বহিবি ইয়াত আমাৰ মালিকৰ তাতে বহিবি বাইদেউ নাই বাইদেউ এই ইমান চাচোন ইমান লেতেৰা বহিবি মালিকে আমুকে দি থৈ যায় আৰু মই তাতে কাম কৰে আৰু মালিক নাথাকে বাইদেউ তাতে বহিবি বাইদেউ
বাইদেউ বহিবি বাইদেউ বহিবি বাইদেউ ইয়াতে বহ আৰু এইটো আপোনাৰ মালিকৰ ঘৰ হয় বাইদেউ মই ইয়াতে কাম কৰে আৰু মালিক নাথাকেতো নাথাকে নেকি নাই মোকে এয়া চমজাইছে আৰু বাইদেউ ভাল হৈছে দিয়ক ময়ে কৰে আৰু চব ভাল হৈছে হেৰি নহয় বাইদেউ মই সন্ধিয়াও হ'ল স্কুলৰ পৰা মানে বাহিৰে বাহিৰে মই বেলেগ কামত গ'লোঁ এতিয়া শিক্ষকৰ আজিকালি বহুতখিনি কাম দিছে নহয় সেইবোৰ কৰিলোঁ কৰি আপোনাৰ ওচৰলৈ আহিলোঁ মই অথনি ভাবিছিলোঁ আহিম বুলি আজি আৰু আমাৰ প্ৰেচিডেণ্ট বাইদেউ অহা কথা আছিলে কিন্তু তেখেতৰ বেংকলৈ যোৱা কাম আছিলে কাৰণে অহাকালি আহিব তেখেতে আজি কিয় আহিছোঁ আপুনিতো নাজানে আপোনালোকৰ ইলিনা আৰু সুমদেৱ আজি কেইদিনমানৰ পৰা স্কুল যোৱা নাই তাৰপিছত উৎপলক মই সুধিলোঁ উৎপলে ক'লে আপুনি বোলে ইংলিছ মিডিয়ামত দিয়া চিন্তা কৰিছে বাইদেউ নপঠাই আৰু আপোনাৰ স্কুলত বাইদেউ মোৰ পাৰ্টনাৰ কেইজনী আছে নহয় ইংলিছ মিডিয়াম এখন আছে ইংলিছ স্কুল যে সেইখন আছে আপোনাৰ স্কুল নপঢ়া বাইদেউ তাত পঢ়িলে বোলে মোৰ পাৰ্টনাৰ কেইজনী কৈছে নহয় বাইদেউ ডাঙৰ ডাঙৰ মানুহ হ'ব বাইদেউ ইংলিছ ক'ব পাৰিব আৰু কি জানেনে বাইদেউ তাক থৈ পিনে আমি ঘূৰিবও পাৰিম বাইদেউ ল'ৰা ছোৱালীকেইটাক থৈ পিনে পোৱালীকেইটাক থৈ পিনে আমি পাৰ্টনাৰ কেইজনী কথা পাতিম ঘূৰিম বাইদেউ কিমান ভাল লাগিব চাহ বাইদেউ ৰ'বচোন মই আপোনাক এটা কথা কওঁ বাইদেউ এইটো বেয়া কথা মই কৈছোঁ শুনকচোন আপুনি আপোনাৰ পাৰ্টনাৰজনীয়ে ইংলিছ মিডিয়ামত বা ইংলিছ স্কুলখনত দিছে বুলি আপুনি দিব বিচাৰিছে এইটো বহুত বেয়া কথা হৈছে কিয় জানানে আজিকালিতো ফেশ্বন হৈ গৈছে যে কাৰোবাৰ দেখি আজি কাৰোবাৰ সন্তানক সেই স্কুলখনত দি দিছে আপুনি বাৰু ইংলিছ জানেনে বাইদেউ এইবোৰ আমি ক'ত জানে বাইদেউ ইংলিছ বুজিয়ে নাপায় বাইদেউ আমি কম কেনেকে তেতিয়াহ'লে আপুনি যদি নিজেই ইংলিছ নাজানে আপোনাৰ ঘৰৰ মানুহে জানেনে বাইদেউ হাজিৰা কৰিব যায় ক'ত জানিব স্কুলত যিখিনি হোমৱৰ্ক মানে গৃহ কাৰ্য যিখিনি দিব সেইখিনি তাই কেনেকৈ কৰিব লাগিব কি কৰি দিব লাগিব আপুনিতো নাজানিব কৰিবলৈ বাইদেউ মই আৰু স্কুলত সেই শিক্ষকজনে কি পঢ়াইছে সেইখিনিতো আপুনি চাব নাজানিব আৰু ইয়াৰ উপৰি আপুনি এজন টিউশ্যন শিক্ষক দিব লাগিব যে টিউশ্যন ছাৰজনে বা বাইদেউগৰাকীয়ে এইখিনি সঁচা পঢ়াইছে নে মিছাৰে পঢ়াইছে সেইখিনি চাবলৈও আপুনি নাজানিব গতিকে আপুনি ইংলিছ মিডিয়ামখনত দিম বুলি কৈছে হয় কিন্তু দিলে আপোনাৰ ভাল হ'ব জানো কওকচোন এতিয়া চাওক আজি অসমীয়া মিডিয়ামত দিলে আপুনি অসমীয়া শিকিব পাৰিব ইংলিছো শিকিব পাৰিব কিমান মানুহে দেখোন অসমীয়া মিডিয়ামত পঢ়ি আজি ইমান ডাঙৰ মানুহ হ'ল হয়নে নহয় আৰু চাওক তাত বহুতখিনি খেলা ধূলাও আছে সকলোখিনি আছে চৰকাৰৰ ফালৰ পৰা কিমান ধুনীয়া ইউনিফৰ্ম দিছে দুপৰীয়া আহাৰ দিছে তাৰপিছত বেংকত পাছবুক খুলিব দিছে তেওঁলোকে স্কলাৰশ্বিপ দিব মাহে মাহে স্কলাৰশ্বিপ মাহে মাহে সিহঁতৰ নামত টকা সোমাব কিছুমান মাহে মাহে 200-300 যিটো সোমায় সেয়া সোমাব গম পাইছেনে তাৰ উপৰিও আধাৰ কাৰ্ড যে আধাৰ কাৰ্ড আপোনালোকৰ মানুহখিনিয়ে বা বেলেগ মানুহখিনিয়ে দেখিছোঁ মই এই কম্পিউটাৰ দোকানত টকা দি বনাই আছে হয়নে কিন্তু আমাৰ স্কুলবিলাকত কি কৰিছে সিহঁতৰ আধাৰ কাৰ্ডবিলাক বিনামূলীয়াকৈ বনাই দিছে মই সকলোৰে স্কুল আমাৰ ল'ৰা ছোৱালী সকলোকে বনাই দিয়ালোঁ কিন্তু আপোনালোকৰ ইলিনা যোৱা নাই মই কিমান দিনৰ পৰা খবৰ কৰি আছোঁ আপোনালোকে মাজতে নাছিলেই গতিকে আপোনাৰ এখন হোৱা নাই এতিয়া কাইলৈ যদি আপোনালোকে পঠিয়ায় তেতিয়া মই কৰি দিব পাৰিম তাৰপিছত আৰু বিনামূলীয়াকৈ কিতাপ পত্ৰ সকলোখিনি পায় আৰু পঢ়া সময়খিনিও আমি সকলোখিনি বহুত কষ্টৰে এটা কথা দেখোন তই বোলে অকলে পঢ়াই থাকে নলিনীয়ে মোক কৈছে আৰু এটা কথা কৈছে বাইদেউ তই বোলে বহুত ভাল পঢ়াই হয়নে বাইদেউ কিন্তু তই অকলে পঢ়াই থাকে কিয় বাইদেউ নহয় বাইদেউ আপোনালোকে এইটো ভুল বুজিছে আমাৰ বিদ্যালয়ত দুগৰাকী শিক্ষয়িত্ৰী আৰু আমাৰ বাইদেউ আপোনালোকেতো জানিছে আজিকালি শিক্ষকসকলক বহুতখিনি ডিউটি দিয়ে হয়নে নহয় তেওঁলোকে ভোটৰ যে আপোনালোকে নাম উঠায় সেই ভোটৰ BLO বুলি কয় সেয়াও আছে বাইদেউৰ আৰু NRC টাইমত NRC আকৌ এতিয়া ভেকচিন যে আপোনালোকে যে ভেকচিন ল'লে নাই আপুনি ল'লো বাইদেউ সেইটোলৈকে আৰু সেইটোৱে এই ভেকচিনৰ ডিউটি পৰিছে বাইদেউ গতিকে আৰু অফিচৰ বহুতখিনি ডিউটি আছে বাইদেউ সেইকাৰণে থাকে বিদ্যালয়ত পঢ়াই থাকে কিন্তু কোনোবা এটা সময়ত ঘপককৈ মাতিলে বুলি বাইদেউ যাব লাগে সেইকাৰণে বাইদেউ আজি ভেকচিনৰ ডিউটি আছে বাইদেউ ডিউটি পৰিছে গতিকে বাইদেউ ডিউটিলৈ গ'ল আৰু মই অকলে হয় বাৰু মই অকলে গোটেইখিনি ক্লাছ চম্ভালত প্ৰতিটো শ্ৰেণীও তেওঁলোকৰ বেলেগ বেলেগ আৰু প্ৰতিটো বিষয় বেলেগ বেলেগ হয় সেইটো কথা কষ্ট অলপ হয় কিন্তু তথাপিও আমি কৰি আছোঁ আৰু তেনেকৈ কৰি থাকিম ভালকৈ শিকাবলৈ যত্ন কৰি আছোঁ গতিকে আৰু যত্ন কৰি যাম আপুনিও ভুলখিনি নুবুজিব আপুনি মোৰ কথাখিনি অলপ মন দিয়কচোন মই কি ক'ব বিচাৰিছোঁ আপোনাক হয় বাইদেউ আজিহে বুজিছোঁ মই এই পাৰ্টনাৰকেইজনীক কথা মই ভাবিবই নালাগিছিল বাইদেউ এইবোৰ এতিয়াহে বুজিছোঁ বাইদেউ আমাৰ এলিনা আৰু তাক কথা আমি বাইদেউ আপোনালোকৰ তাত কালিৰ পৰা যাব বাইদেউ ৰচোন এলিনা আইচোন দে পোৱালিকেইটা নাই চাগে খেলিব কাম চাগে বাইদেউ এতিয়া বুজিলোঁ দে বাইদেউ হ'ব দিয়ক আপুনি বুজিছে যদি মোৰ ভাল লাগিছে আমাৰ প্ৰেচিডেণ্ট বাইদেউ কাইলৈ অহা কথা আছিলে এতিয়া আহিব দিম জানো আহিলেও হ'ব নহয় জানো হ'ব বাইদেউ বাইদেউ মই দোকানে চাহ বনাই আনো বাইদেউ চাহ নাখাওঁ বাইদেউ আৰু মোৰ দেৰিও হ'ল যে সন্ধিয়াই হ'ল চাওকচোন গতিকে পিছত বেলেগ এদিন আহিম দিয়ক নহ'লে আমাৰ বড়ো মানুহেতো লাও পানী দিয়ে লাও পানীটো অলপ খাই যায় নাই বাইদেউ মই এইবোৰ নাখাওঁ বড়ো মানুহে আৰু কি দিব সেইটোকে দিব খাবি আপুনি বেয়া নাপাব মই এইবোৰ নাখাওঁ হেৰি কৰকচোন আপুনি ইমান বেয়া পাইছে যদি মোক তামোল এখন দিয়ক বাইদেউ মই আনিছোঁ বাইদেউ হ'ব দিয়ক আনিছোঁ
ও বাথো দেৱতা বাথো বাইদেউ আমাৰ বাথো দেৱতাৰ নাম লৈ মানে বল দিয়ে বাইদেউ বাথো দেৱতাৰ নাম লৈ খাবি বাইদেউ কৃষ্ণ বাথো খা বাইদেউ খা হ'ব দিয়ক তেতিয়াহ'লে মই যাওঁ দেই যাওঁ কি বাইদেউ আৰু এদিন আহিবি তোক ভাত খুৱাই পঠাম বাইদেউ হ'ব দিয়ক আজি একোৱেই নাখালি বেয়াতে লাগিলে আৰু হ'ব দিয়ক আপুনি অহাকালি এদিনা আৰু চুমদেৱক লৈ যাব স্কুল মই লৈ যাম বাইদেউ একদম মই আজি মোৰ চকু খুলি গৈছে বাইদেউ মই তাক লৈ যাম হ'ব দিয়ক তেতিয়াহ'লে আজি আহোঁ বাইদেউ বল বাইদেউ বাইদেউ হ'ব দিয়ক যাওঁ দিয়ক বাইদেউ বন্ধু বান্ধৱীসকল ইতিমধ্যে আপোনালোকে আমাৰ মাষ্টৰণী বাইদেউৰ কাহিনীটো উপভোগ কৰিলে আৰু যদি আপোনালোকৰ আমাৰ এই কাহিনীটো ভাল লাগিছে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব নতুন ভিডিঅ'লৈ পুনৰ আপোনালোকৰ মাজেৰে আকৌ আহিম আজিলৈ আহোঁ ধন্যবাদ বাই বাই